না প্ৰশ্নটো আচলতে তেনেকুৱা হ'ব নালাগে যে মাইনৰিটি অধ্যুষিত অঞ্চল বা অমুক অধ্যুষিত অঞ্চল তেনেকুৱা নহয়। ইয়াতে সকলো জাতি জনগোষ্ঠী আছে। এইখিনি যেনিবা এই চুবুৰীটোত যেনিবা মুছলিম মানুহ আছে। আমি ৰাজনীতি কৰিছোঁ জাতিৰ নামত নহয়, ধৰ্মৰ নামত নহয়, কোনো গোষ্ঠী ভাষা ভাষীৰ নামত নহয়। আমাৰ ৰাজনীতি চিধা ৰাইজৰ সমস্যাক লৈ, ৰাইজৰ সমস্যা শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থাপন, মূল্য বৃদ্ধি এইবিলাক। আমি ইয়াত আজি ঘোষণা কৰিলোঁ যদি আমি জয়ী হওঁ, জয় ভাৰত পাৰ্টি JMMৰ এলায়েন্সৰ পৰা অহাবাৰো হয়তো আমিয়েই নিৰ্ধাৰণ কৰি প্ৰাৰ্থী দিম। তৃতীয়বাৰত আমি অন্য জনগোষ্ঠীৰ মানুহক দিম বুলি ঘোষণা কৰিছোঁ। মই চেলেঞ্জ কৰিছোঁ, কোনোবা বেলেগ কেণ্ডিডেটে এইটো কৈ দেখাওকচোন, UPPL দলে কৈ দেখাওক, BPF দলে কৈ দেখাওকচোন, আমি এবাৰ জিতাৰ পিছত বেলেগক প্ৰাৰ্থী দিম বুলি কৈ দেখাওক, যদি পাৰে তেওঁলোকে। মই এইটো চাইছোঁ। গতিকে জাতি পাতি বা তেনেকুৱা কথাবিলাক আমি ৰাজনীতিত আনিব বিচৰা নাই। চিধা চিধি আমাৰ উদ্দেশ্য এটাই, আঁচনিৰ পৰা ৰাজনীতি আহি ফালে ইছ্যুত পৰিব লাগিব। 9,000ৰ আঁচনি, 5,000ৰ আঁচনি, 1250ৰ আঁচনি, সেইবিলাক আঁচনিৰ নামত ৰাজনীতি আৰু অসমত হ'বলৈ দিয়া নহ'ব। দেশ ধাৰত পোত গৈছে, ইমানেই ধাৰ লাগিছে দেশৰ এটা নতুনকৈ জন্ম হোৱা বাচ্চাৰ ওপৰত, কেঁচুৱা এটাৰ ওপৰত 50,000 টকাৰ ধাৰ লাগে। গতিকে তাৰ পৰা দেশক উদ্ধাৰ কৰিব আমিয়ে পাৰিম। আমি যুৱক চাম হওঁ, আমি দেশ জ্বলাবও পাৰোঁ, আমি দেশ বচাবও পাৰোঁ, আমি দেশ বনাবও পাৰোঁ। চিধা কথা, অপেন কথা, ইয়াতে বেলেগ কোনো কথা নাই। আৰু আমি জিকিম। ৰাইজৰ যিটো উৎসাহ, ৰাইজৰ যি স্বতঃস্ফূৰ্ত যোগদান, তাক চাইয়ে আমি কৈছোঁ আমি ভেৰগাঁৱত আমি ইতিহাস ৰচনা কৰিম। প্ৰত্যেকগৰাকী বেদখলকাৰী উচ্ছেদ হ'ব লাগে, সঁচা কথা। কিন্তু মানৱতাটো বিক্ৰী কৰি ফালে নহয়, মানৱতাক জলঞ্জলি দি ফালে নহয়। আমি চিধা চিধিকে কৈছোঁ, যি জাতিৰে নহওক, যি ধৰ্মৰে নহওক, যদি বেদখলকাৰী হয়, তেওঁলোকক তেওঁলোকক থাকিবলৈ সুবিধা কৰি দি উচ্ছেদ কৰিব লাগে। এতিয়ালৈকে যিখিনি উচ্ছেদ হৈছে, সেই উচ্ছেদখিনিতো আপোনাৰ বিদেশী বুলিতো প্ৰমাণিত কৰিব পৰা নাই। গতিকে আৰু অকল মুছলমান মানুহ অকল উচ্ছেদ হোৱা নাই, ট্ৰাইবেল মানুহ উচ্ছেদ হৈছে, আদিবাসী মানুহ উচ্ছেদ হৈছে। এইটো বেলেগ কথা যে মিডিয়াবিলাকে মাত্ৰ এটা কমিউনিটি, এটা ধৰ্মৰ মানুহ বেছিকৈ দেখা থাকে, এটা বেলেগ কথা। কিন্তু উচ্ছেদটো প্ৰত্যেক জাতি জনগোষ্ঠীক কৈছে। টংলাত দিছে, টংলাত উচ্ছেদৰ জাননী দিছে, ৰেল লাইনৰ কাষত। উচ্ছেদ হ'ব লাগে। যদিহে চৰকাৰী মাটিত আছে, বেদখল কৰি আছে, উচ্ছেদ হ'ব লাগে। যদি মানুহখিনি দেশৰে হয়, তেওঁলোকক মাটি দিয়াৰ, সংস্থাপন দিয়াৰ দায়িত্বটো কাৰ? চৰকাৰৰ হয়। চৰকাৰখনে কৈছিল যে জাতি, মাটি আৰু ভেটি ৰক্ষা কৰা হ'ব। মাটি ৰক্ষা কৰক, কিন্তু দেশী মানুহক, যাক বিদেশী বুলি আপুনি প্ৰমাণ কৰিব নোৱাৰে, সেই মানুহক কষ্ট দিয়াৰ আপোনাৰ কোনো নৈতিক অধিকাৰ নাই। চিধা কথা। আশল লৈছে, আপুনি নিশ্চয় দেখিছে। মোৰ লগত থকা ল'ৰাবিলাকক চাওক, ইয়াতে হিন্দী ভাষী ল'ৰা আছে, গোৰ্খা ল'ৰা আছে, ট্ৰাইবেল ল'ৰা আছে, ৰবিদাস সন্মিলনীৰ ল'ৰা আছে, বঙালী সম্প্ৰদায়ৰ ল'ৰা আছে, আদিবাসী ল'ৰা অভ্যাসলি আছে, মুছলমান মানুহ আছে, গৰীয়া মুছলমান আছে, বঙালী মুছলমান আছে, কোচাজবংশী আছে, কলিতা আছে, ডেকা আছে, শৰ্মা মানুহ আছে। মোৰ লগত শৰ্মা মানুহে মোৰ গাড়ীত উঠি প্ৰচাৰ কৰি ফুৰি আছে। আমি আৰম্ভণিতে দেখা দিছোঁ যে বৈচিত্ৰ্যময় ভাৰতৰ বৈশিষ্ট্য সম্পূৰ্ণ বজাই ৰাখি আমি ৰাজনীতি কৰিম, গণতান্ত্ৰিক উপায়েৰে কৰিম। জয় ভাৰতে অসম চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিব। মই অহংকাৰ নোহোৱাকৈ ক'ব পাৰোঁ যে অসমৰ ৰাজনীতিত যুগাত্মক পৰিৱৰ্তন অনাৰ কাৰণে জয় ভাৰতে আৰু JMM মিলি প্ৰথমটো খোজ ইতিমধ্যে পেলাই দিছে আৰু ৰাইজে ইতিমধ্যে ডিচিশ্যন লৈ লৈছে। বিজেপিৰ পৰা পদত্যাগ কৰি আহি জইন কৰি মোৰ লগত ফুৰি আছে গোৰ্খা ল'ৰা, BPFৰ পৰা আহিছে, UPPLৰ পৰা আহিছে। আৰু ইতিমধ্যে মাত্ৰ 10 মিনিটৰ ভিতৰত ইয়াতে আমি কাৰ্যালয় উদ্ঘাটন কৰিলোঁ। 10 মিনিট সময় লৈছোঁ, তাত 100জনতকৈ অধিক ল'ৰাই যোগদান কৰিছে। মই আৰু কি ক'ম, ৰাইজে ইতিমধ্যে মানে ভেৰগাঁৱৰ বতাহ ইতিমধ্যে সলাই দিছে। চলি আছে বহুত কেইটা। মোৰ ঘৰত সন্ধিয়া মই যাই পেলাই আকৌ জইনিং কৰাব লাগিব। 11টা বজাত গৈ পাওঁ। সদায়ে প্ৰত্যেক দিনে 10জন 15জনকৈ মানে সকলো জাতি জনগোষ্ঠীৰ ল'ৰাই জইন কৰি আছে। ধন্যবাদ।